फ्रेंड्स तो এতিয়া সময় হৈছে ৰাতিপুৱা 9 বাজিছে এতিয়া আমি আমাৰ বস্তিলৈ যাম আমাৰ শাক বুটলিব যাম বনৰীয়া শাক এইকেইদিন লকডাউনত শাক বুটলো আমি আজি আমাৰ গাঁৱৰ মন্দিৰটো চাম গাঁৱৰ মন্দিৰটো চোৱাৰ পিছত শাক বুটলিবলৈ যাম এইটো সভাঘৰ এখন বিধায়কৰ পৰা মদন কলিতাদেৱ যেতিয়া বিধায়ক আছিল তেতিয়া এই সভাঘৰটো বনোৱা হৈছিল মন্দিৰৰ বটগছ তো এইফালে আহো এইটো মন্দিৰৰ দমকল এইটো শিৱ মন্দিৰটো বনোৱা হৈ আছে পিছত শিৱ মন্দিৰটো যেতিয়া ডাঙৰ হ'ব তেতিয়া আৰু দেখাব লাগিব এইটো মন্দিৰটো পুৰণি হৈছে ৰং কৰিব লগা হৈছে ৰং কৰা যাব কেইদিনমান পিছত এইটো মণিকূট জগন্নাথ মন্দিৰ এই ভিতৰ ভাগ মন্দিৰৰে এইখিনি এয়া মন্দিৰৰ পুখুৰী মন্দিৰটো চালো এতিয়া আমি শাক বুটলিবলৈ যাওঁ বলক আমি শাক বুটলিবলৈ আহিছোঁ এইটোতো বাহিৰা বস্তুৱে হয় ইয়াতনো কি শাক পাম ঢেকীয়া অৱশ্যে ঢেকীয়া আছে বহুত ন ঢেকীয়া বহুত আছে এয়া ঢেকীয়া অৱশ্যে মানিমুনিও আছে মানিমুনি সজাই শাক এয়া সজাই শাক বহুত আছে তো আমি গৈ আমি ঢেকীয়াই বুটলিম ঢেকীয়া সজাই শাক সাপে খাদ্য আছে অৱশ্যে বহুত তো বলকচোন ঢেকীয়াই বুটলো বিহুৰ মাজতে খাব লাগে অৱশ্যে আমাৰ সাত বিহুৰ মাজত খোৱা নহ'ল এইফালে আহাৰ মানুহ নাছিল সেইকাৰণে তো বটলা ষ্টাৰ্ট কৰি দিলোঁ আমি আপোনালোকে খাব ঢেকীয়া স্বাস্থ্যৰ কাৰণে ভাল অৱশ্যে নাৰ্ভৰ কাৰণে প্ৰব্লেম আছে নাৰ্ভৰ প্ৰব্লেম খাব লাগে কিছুমান কাৰণত ভাল চাওকচোন কি ধুনীয়া দেখি বাৰীখন মানিমুনিও খাব লাগে পেটৰ কাৰণে ভাল মৰলীয়া শাকো ইয়াত বহুত আছে মানে ভিডিঅ'টো ইয়াতে শেষ কৰিলে আপোনালোকে শাক খাই থাকিব শাকটো স্বাস্থ্যৰ কাৰণে ভালে ভিডিঅ'টো যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ সঁহাৰি আশা কৰিম তো বাই